দুখনত ল'ৰা কেইটামান আহি 12টা 15টামান হ'ব ল'ৰাকেইটা। তাৰপিছত মোক অকণমান আমাৰ বাইকটো লাহে লাহে চলাই গৈ আছে, ইহঁতে অকণমান আগত গৈ আকৌ মোক জোকাৰেগৈ, এই বাইদেউ আপুনি মালটো বঢ়িয়া পইচা দিবই না। আমি আকৌ লাহে লাহে গৈ থাকোঁ, আকৌ ওলাই পেলাই আকৌ চেল্ফি মাৰে। তাৰপৰা আমি লাহে লাহে গৈ আছোঁ। তাৰপিছত এই কিবা চবনচিৰি অকণমান আগতে আমাক আকৌ ইহঁতে গাড়ী নমাই পেলাই আকৌ জোকাৰিব কৰিছিলে। আমাৰ মানুহটো ওলাই 2 টাপৰমান দিলে। তাৰপিছত আকৌ ইয়াত ATM ওচৰত ইহঁতে আকৌ ল'ৰা গোট খাব দিছে নহয় মাৰিবলৈ আমাক। তাৰপৰা আমি ইয়াৰ পৰা পাৰ হৈ গ'লোঁ, তাত আকৌ এই চিলিমপুৰত আমি তাত কিবা এটা কামত গৈছোঁ, তাতো ল'ৰা 25টা, তাততো লগৰকেইটা পূৰা মাতি লৈছে আৰু ইয়াক পিটিবলৈ বেৰিবলৈ। মানে আপোনাক অশ্লীল মন্তব্য দিছিলে নেকি? বেয়া কথা কৈছিলে নেকি আপুনি? মোক মালটো বঢ়িয়া পইচা দিবই এনো, কিনিবই এনো ইহঁতে। ৰাস্তাত গৈ থকা মানুহক এনেকৈ জোকাৰি এতিয়া কি কৰিব আপুনি? মোক এই ছাৰহঁতে জানে আৰু ইহঁতক কিবা কৰি দিলে। আপুনি কেছ ধৰিব এতিয়া? কিবা কৰিবই লাগিব, ইহঁতে মোক জোকাই পেলাই আকৌ বেলেগক জোকাব, মই হেৰি দিলে নহ'ব নহয়। ইমান ৰাস্তাত গৈ থকা মানুহ ইমান ডিষ্টাৰ্ব কৰিব নালাগে নহয় ইহঁতে। ছাৰ আমি ভুলতে এবাৰ নবক জোকাই পালোঁ, এইটো কাৰণে। কি বুলি জোকাইছিলা? ছাৰ অকল ধুনীয়া আছিলে বুলি কৈছোঁ। তোমালোকে পইচা দিম আহা বুলি কৈছিলা? নাই কোৱা ছাৰ। হা? নাই কোৱা ছাৰ। তেওঁ মোক কৈছে বাইক দিছে তেখেতে। ছাৰ মই নাই কোৱা। কোন আছিলে তোমাৰ লগত? ছাৰ মোৰ এইগিলা লগৰে আছিলে লগতে। তোমাৰ নাম কি? মোৰ নাম অসীম দাস। ঘৰ ক'ত? গৌৰটো ক'বাই। জোকোৱাটো হয় তুমি? হয় ছাৰ।